কলিতা অ' কলিতা ছাৰ অ' আজি বিহান কিমান আহিছে? আজি বেছি অহা নাই ছাৰ, মাত্ৰ 14-15জন মানে আহিছে। লাহে লাহে মাতিবি হা। পেচেণ্টবোৰ মাতি দিয়া এটা এটা কৰি। ঠিক আছে ছাৰ, মাতি দিওঁ। জোনমণি বৰ্মন। নেক্সট। উই মামা মই যাওঁ নেকি? বহা, বহি লৈছোঁ। কঁকাল বিষ। উই মামা কঁকালৰ বিষ বহিবা নৰি। কঁকালৰ বিষ? মই আছোঁ বহা। নৰো বহিবা। ঘন ঘনকৈ উখলাবি হা। কঁকালৰ বিষ হৈছে ইয়াতে কি চাই আছে? উই মামা লাহেকে। এইটো বেমাৰ ভাল নহয় যা, মোৰো আছে। আৰু ইয়াতে এটা এড্ৰেছ লিখি দিছোঁ, এইমতে যাবা হা। আৰু ভাল পালে মোক ক'বা। নেক্সট। হৈছে কি? ছাৰ জণ্ডিছ, বহুত দিনৰ পৰা গাটো বহুত দুৰ্বল হৈ আছে, পেচাবো হালধীয়া, চব হালধীয়া হালধীয়া। হালধীয়া বস্তু আৰু এই ঘৰৰ পৰা মই ছাৰ বগা চোলা পিন্ধি আহিছিলোঁ, হস্পিটেল পোৱালি কি হালধীয়া হৈ গৈছে। ছাৰ আপুনি কিবা এটা কৰক আৰু ছাৰ। ইচ 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 গোটেই হালধীয়াই হৈ গৈছে। গাটো বহুত দুৰ্বল লাগি থাকে অ' ছাৰ। আহ বাপা ইফালে আছোন ইফালে আহ আহ। কলিতা ইয়াৰ অলপ বেছি হৈছে। ভাল নহ'বই। অ' বাপা হয় ছাৰ। ইয়াতে লিখি দিছোঁ, হয় ছাৰ। এটা ৰাতিপুৱা খাবি হা, হ'ব ছাৰ। দুটা ৰাতি খাবি হা। হ'ব ছাৰ। বুজি পালা নহয়? ছাৰ দিনত তিনিটা খাব লাগিব। বাচিব লাগিলেতো খাবই লাগিব। হা ছাৰ। তোৰ একেবাৰে লিভাৰত ধৰচি যায়, অঁ ছাৰ। জণ্ডিছে। কলিতা মই যাওঁ হা। তই ফাইলকেইটা ভালকৈ থৈ দিবি হা। হ'ব ছাৰ। এটা ৰাতিপুৱা হবে হা, দুটা ৰাতি হবে হা।